নমস্কাৰ জিকে আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম টেট 2021 বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান এলপি লেভেলৰ বাবে যিখন পেপাৰ আছে তাৰ 30টা অতি সম্ভাৱ্য প্ৰশ্নটো আমি পুনৰ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব। আমি পুনে প্ৰশ্ন নম্বৰ 1লৈ আহিছোঁ। একত কৈছে বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা। মতামতটো কাৰ আছিল? উত্তৰ ষ্টাৰ্ণৰ। 2 নম্বৰ প্ৰশ্ন বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল কিমান চনত? উত্তৰ হ'ব 1905 চনত। 3 নম্বৰ সুধিছে অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল। উত্তৰ হ'ব জেমছে। 4 নম্বৰ সুধিছে বুদ্ধি পৰিমাপনৰ প্ৰথম অভিক্ষাৰ উদ্ভাৱক আছিল। উত্তৰ আলফ্ৰেড বিনে আৰু চাইমন। 5 নম্বৰত সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল। উত্তৰ হ'ব ডব্লিউ বিয়াৰ। 6 নম্বৰ সুধিছে বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল চনটো সুধিছে। উত্তৰ 1937 চনত। 7 নম্বৰ প্ৰশ্নত সুধিছে অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল। উত্তৰ 1926 চনত। 8 নম্বৰত সুধিছে শিক্ষাবিদ WM ৰায়বাৰ্ণাই বিকাশৰ স্তৰক কেইটা ভাগত বিভাজন কৰিছিল? উত্তৰ হ'ব 6টা ভাগত বিভাজন কৰিছিল। 9 নম্বৰ সুধিছে আলপৰ্ট কেটেল আইজেক্স আদি ব্যক্তিসকলে ব্যক্তিত্বৰ কি তত্ত্ব আগবঢ়াইছিল? উত্তৰ হ'ব সংলক্ষণ তত্ত্ব। 10 নম্বৰ সুধিছে শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল। উত্তৰ থৰ্ণডাইক। 11 নম্বৰ শিক্ষণৰ ভিত্তি কি? উত্তৰ অভিৰোচন। 12 নম্বৰত সুধিছে শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক কোন? উত্তৰ পেভলভ। 13 নম্বৰ সুধিছে অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি হ'ল। উত্তৰ সামগ্ৰিকতাবাদ তত্ত্ব। তাৰপিছত আহিছোঁ আমি 14 নম্বৰলৈ। 14 নম্বৰত সুধিছে ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিষ্কাৰক কোন? উত্তৰ স্কিনাৰ। 15 নম্বৰ সুধিছে স্কিনাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ কাৰ ওপৰত পৰীক্ষা চলাইছিল? উত্তৰ নিগনিৰ ওপৰত। 16 নম্বৰ সুধিছে গেষ্টাল স্কুল অফ চাইকলজিৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ কহলাৰ। 17 নম্বৰ সুধিছে শিক্ষণৰ স্থানান্তৰকৰণ ট্ৰেন্সফাৰ অফ লাৰ্ণিঙৰ বিষয়ে প্লেটোৰ কোনখন গ্ৰন্থত উল্লেখ আছে? উত্তৰ ৰিপাব্লিকত। 18 নম্বৰ সুধিছে থৰ্ণডাইক আৰু উডৱৰ্থে যুটীয়াভাৱে কোন চনত শিক্ষণৰ স্থানান্তৰকৰণ সম্বন্ধে পৰীক্ষা কাৰ্য চলায়? উত্তৰ 1903 চনত। 19 নম্বৰত সুধিছে শিক্ষণৰ স্থানান্তৰকৰণৰ দ্বিকাৰক তত্ত্বৰ উদ্ভাৱক কোন? উত্তৰ স্পিয়াৰমেন। তাৰপিছত 20 নম্বৰ প্ৰশ্নটোলৈ। 20 নম্বৰ প্ৰশ্নত সুধিছে আৱেগিক অনুবন্ধনবাদৰ জন্মদাতা কোন? উত্তৰ ৱাটছন। 21ত সুধিছে গঠনবাদ সম্পৰ্কে ধাৰণা আগবঢ়াইছিল কোনে? উত্তৰ জিন পিয়াজে। 22ত সুধিছে 90ৰ পৰা 110ৰ ভিতৰত বুদ্ধাংক থকাসকলক কোৱা হয়। উত্তৰ সাধাৰণ বুদ্ধিসম্পন্ন। 23 স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰদৰ্শক আছিল। উত্তৰ হ'ব হাৰ্বাৰ্ট স্পেন্সাৰ। 24ত কৈছে উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম কি? উত্তৰ প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি। 25 নম্বৰত সুধিছে সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল চনটো সুধিছে। উত্তৰ 1988 চনত। 26 নম্বৰত সুধিছে শিক্ষাবিদ জেকচনৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে। উত্তৰ কোন পৰ্যায়ত? কাৰ্যকৰী পৰ্যায়ত। 27 নম্বৰত সুধিছে হিউৰিষ্টিক বা গৱেষণামূলক পদ্ধতিৰ জন্মদাতা কোন? উত্তৰ হ'ব H.W. আৰ্মষ্ট্ৰং। 28 নম্বৰ সুধিছে টেনেৰিফ দ্বীপত কহলাৰে সৰ্বাধিক পৰীক্ষা নিৰীক্ষা চলোৱা জন্তুবিধ আছিল। উত্তৰ চিম্পাঞ্জী। 29 নম্বৰত সুধিছে পেভলভে অনুবন্ধনবাদৰ প্ৰমাণৰ বাবে পৰীক্ষা চলাইছিল। উত্তৰ কুকুৰৰ ওপৰত। 30 নম্বৰত সুধিছে উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি SR সংযোগ সূত্ৰ অধিক কাৰ্যকৰী বুলি কৈছিল। উত্তৰ স্কিনাৰে।